প্ৰেছ মিটিঙত এটা বক্তব্য কৰিছিল যে ডিমাচা সম্প্ৰদায়সকলে ডিমা হাছাওত 1924 চনৰ পৰা ডিমাপুৰৰ পৰা আহিছে সেই বৰ্তমানলৈ আজি ডিমাচা অঞ্চলৰ সম্প্ৰদায়ৰ ছাত্ৰসকলৰ ওচৰলৈ যাওঁ হয় সেইদিনাখন কি বক্তব্য কৰিছিল যি কাৰণে আজি ধুনীয়াকৈ এক্সপ্লেইন কৰা হৈছে সেই গতিকে ইয়াৰ ওপৰত আমাৰ ডিমাচা জাতিসকলে বহুত দুখ প্ৰকাশ কৰি আছোঁ আৰু ইয়াৰ লগতে তেখেতে ইমান IAS অফিচাৰ হৈ পেলাই হিষ্ট্ৰীটো ভালকৈ নজনাকৈ এইবিলাক কথা যথেমতে ক'ব নালাগিছিল তেখেতে তেনেকৈ কোৱাটো নেক্সট জেনেৰেশ্যনত সেইটো হিষ্ট্ৰীকেইটো ফ'ল' কৰিব তেনেকৈ ফ'ল' কৰিলেতো এইটো ক্লেছ এটা আহি যাবই নিশ্চয় আমিওতো নামানো নহয় আমি উত্তৰ মিকিৰ পাহাৰ জিলাক যেতিয়া কাউন্সিল আনাৰ সময়ৰ পৰা আপোনাৰ জেই কাঠাৰ ছাৰ আপোনাৰ ছয় টেৰাং ইহঁতক তেখেতসকলক আপোনাৰ হিষ্ট্ৰীটো ভালকৈ নুবুজাকৈ কিয় তেনেকৈ ক'ব লাগিছিল আমাক তেনেকৈ অন্যায় কৰাটো আমি বহুতেই দুখ প্ৰকাশ কৰিছোঁ আমি ডিমাপুৰৰ পৰা কিমান বছৰ ৰাজত্ব কৰি আহিছোঁ কিমান ক'ত কেতিয়া কি হৈছে দুজন ওপৰতো বক্তাই আপোনাক ধুনীয়াকৈ এক্সপ্ৰেছ কৰিছে ধুনীয়াকৈ জনাই দিছে সেই গতিকে মই ইমান ক'বলৈ নাযাওঁ কিন্তু আপুনি এনেকুৱা শব্দক লৈ পেলাই কেতিয়াও আমি ডিমাচা জাতিক আমুক চনত আহিছে তামুক চনত আহিছে বুলি কোনো ঠাইতে প্ৰকাশ কৰিব নেলাগে বুলি মই আপোনাক অনুৰোধ কৰিছোঁ লগতে আপোনাৰ এই কথা শব্দটোত মই বহুত দুখ প্ৰকাশ কৰিছোঁ মই সদৌ ডিমাচা মহিলা সমিতিৰ এক্স প্ৰেছিডেণ্ট হৈ পেলাই মই এই কথাটো আজি প্ৰেছ মিডিয়াৰ সৈতে আপোনাকো জনাই আছোঁ আৰু বেলেগ বেলেগ সমুদায়কো মই জনাই আছোঁ এই জেই কাঠাৰ ছাৰে যিটো কৈছে আমাৰ ডিমাচা জাতি 1836ত অহাটো মুঠতে একেবাৰে ভুল আমি ইয়াতকৈ আগত কিমান বসবাস কৰি আহিছোঁ ডিমাপুৰত কিমান ৰাজত্ব কৰিছে ওপৰতো বক্তাসকলে কৈছে আপোনালোকে এই তেখেত দুজনৰ কথাৰ থ্ৰুদি আপোনালোকে জানিব গতিকে জেই কাঠাৰ ছাৰে আপুনি কেতিয়াও তেনেকৈ ভুল প্ৰকাশ নকৰিব কেতিয়াও আপোনালোকৰ জনগোষ্ঠীক আমি একো ক'বলৈ যোৱা নাই আমি কাৰো অধিকাৰ নাই জনগোষ্ঠীৰ ওপৰত যোনে ক'ব বিচাৰে ইণ্ডিয়ান সংবিধানত আছে ভাৰত সংবিধানৰ যোগেদি আমি ডিমাচা জাতিটো কেনেকৈ আছিলে এইটো নজনাকৈ আপুনি কিয় যথেমতে তেনেকৈ কৈছে এইটো বহুত বেয়া হৈছে আপুনি বহুত ভুল কাম কৰিছে এজন IAS অফিচাৰ হৈ পেলাই আৰু এতিয়া ট্ৰাইবেল মানুহৰ হৈ পেলাই এতিয়া আপুনি কিবা হৈ এতিয়া নেতাও হৈ আছে তেতিয়াহ'লে আপুনি কি কৰি উঠিব আপুনি কি কৰিব ট্ৰাইবেলৰ বিষয়ে আমি ইণ্ডিজিনাছ নহয় নেকি ইণ্ডিজিনাছৰ বিষয়ে আপুনি নজনাকৈ নুঠাকৈ তেনেকৈ একো ভুল ভ্ৰান্তি হ'ব বুলি একো নাভাবিকৈ যথেমতে কৈ দিলে হ'ব জানো আপোনাতকৈ ভাল হিষ্ট্ৰী জানাও আছে কামিং জেনেৰেশ্যনতো যেনেকৈ জানা আছে তথাপিও তেখেতসকলে ক'ব নিবিচাৰে যে কোনো জাতিগত হিচাপে জাতিক কোনো কণ্টেণ্ট কৰাটো কোনেও ভাল নাপায় আমি আপোনাক দুনাই প্ৰাৰ্থনা কৰিও কৈছোঁ আপুনি যাতে এই কথাটো দুনাই প্ৰকাশ নকৰে য'তেও নকৰে ভৱিষ্যতৰ কাৰণে ভাল নহ'ব আৰু এনেকুৱা হিষ্ট্ৰিকেল নাজানাকৈ কোনেও হিষ্ট্ৰীৰ বিষয়ে নক'লে ভাল বুলি মই এইখিনিতে কৈ সামৰণি মাৰিলোঁ দেই বৰাইল নিউজ বুলি এটা পৰ্টেল নিউজ নেকি তাতে আমি গম পাইছিলোঁ যে তাতে ডিমাচা বোলে আমাৰ বুৰঞ্জী কিবা মাইবং বোলে ডিমাচা এই কিবা ডিমাপুৰৰ ফালৰ পৰা আমি তাতে 1836ত মানে তাতে মানে আমি আহিছে ডিমাপুৰৰ পৰা আৰু ডিমাপুৰ ৰাজ্যটো কৰা আগতেও এই ডিমা হাছাও নোহোৱা আগৰ পৰাও তাতে আমি অলৰেডি আছে এই ডিমাচা হয় না নহয় এতিয়া এক্সাম্পল অসমীয়া মানুহতো এতিয়া ডিফুতেও আছে গুৱাহাটীতেও আছে আগত অসম নহা আগৰ পৰাতো আছে তেনেকুৱা ক'ব গ'লেতো সেইটোৱে আৰু মানে বস্তুটো 1536ৰ টাইমৰ কথাটো কৈছে আৰু সি তাৰ জন্মনো কেতিয়া হৈছে যে সি 1836ৰ কথা লয় যে আৰু এইটোও মানে কিতাপৰতো এনে কিতাপটো লৈ ভৰি থকাটো দেখে কিন্তু সেই বস্তুটো কেলে সি আঘাত কৰাবলৈ এইটো কৰিছে ডিমা হাছাওত গৈ কিনি সি ডিমাচা হিষ্ট্ৰীটো নাজানি কিনি
বেলেগৰ মানে ওপৰৰ ফালে উল্টা ফুল্টা বাক্য দিয়াটো এইটো ঠিক নহয় সেইটোৱেই আৰু মানে প্ৰেছ মিট মাতাৰ লগে লগে আহি গৈছে সময়মতে কথাটো হয় ময়ো এই ছ'চিয়েল মিডিয়া হোৱাটছএপ গ্ৰুপত দেখিছিলোঁ জীয়াই কথাৰ ডাঙৰীয়া কিন্তু তেখেতৰ হিষ্ট্ৰীৰ বিষয়ে কোনো আইডিয়া নাই নেকি বেচেৰা থাকক নাথাকক তেখেত এজন ক'ৰবাত ডি চিও হৈছিলে ৰেছপনচিবল পষ্টত কাম কৰি আছে ৰিটায়াৰ্ড ইফালে আৰু পলিটিকেল পাৰ্টিটোৰ নেতা তেখেতে ইমান জনা শুনা মানুহ ইমান বয়সস্থ মানুহ ৰেছপনচিবল মানুহে যদি এটা জাতিৰ